Hello guys, welcome to my blog. তো আজি হৈছে 15 ফেব্ৰুৱাৰী আৰু 15 ফেব্ৰুৱাৰীৰ লগতে আজি মেট্ৰিক পৰীক্ষা। তো আমাৰ পেহিৰ বাবুও পৰীক্ষা দিব, গতিকে অলপ থৈও আহোঁ, মোৰ এটা সেই দায়িত্বও আছে। তো পেহি থবা যাব কৈছি, তো এনেকৈ প্ৰাঞ্জল আছে মোৰ লগত। তো আমি এতিয়া থবা যাম আৰু গাইজ আমি ই ৰিক্সা লৈ যাম। তো সত্যদা আহিছে ই ৰিক্সা লৈ, মানে সদাকতে কি খাব গৈছে, অঞ্চল বাৰ্থডে খাব গৈছে নেকি। আৰু ইহঁতে মানে পৰীক্ষা আছে। কেনে হ'ল যোৱা পৰীক্ষাটো? বেছি ভাল হোৱা নাই পৰীক্ষা। তো গাইজ ইফালে দীপো আছে, দীপৰ বোলে সিমান এটা পৰীক্ষা হোৱা নাই। আৰু গাইজ সত্যদা এতিয়ালৈকে আহিয়ে বনাই, তো বাইকত হ'লেও যাব লাগিব। আৰু ধীৰে যে কি ডকুমেণ্ট লৈছে চাওঁ ৰ'ব অলপ। কি লৈছে? তো গাইজ ধীৰে যাই বেগে ধুনীয়াকৈ ডকুমেণ্টখিনি লৈছে, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, কলম চলম ধুনীয়াকৈ লৈছে। তো এতিয়া 8টা বাজিলে, তো যাই থাকিব লগ নহ'লে আৰু দেৰি যাব তাতে। তো গাইজ আমি একদম আহি গ'লোঁ ইভাগে সামান্তদাৰ গাড়ীতে আহি গ'লোঁ। ইভাগে ধুনীয়া হৈ আছে, লগা আপোনাৰ একদম ভালকৈ দিবা। তো গাইজ আমি এতিয়া চেণ্টাৰ আহি পালোঁ। তো এতিয়া চিট নাম্বাৰটো চাই দিয়ক। তো গাইজ ইফালে একদম চিট নাম্বাৰ চাব আহিলোঁ। তো ইয়াতে বৰ্ডত ধুনীয়াকৈ মাৰি থৈ দিছে। তো আমাৰ ধীৰাজে একদম 1 নম্বৰ ৰুমতে পৰিছে। গাইজ ইভাগে মোৰ লগ গেলাও আহিছে। তো পৰীক্ষা দিবি নাকি নতুন দেব আৰু একবাৰকে দিবি নাকি? হে ভাইৰে দিব। আমি বুঢ়াই হ'লো ভাই, বুঢ়া হ'লো আমি। গাইজ মোৰ ভাল হৈছে। তো গাইজ মানুহ দেখছি না, তো একদম উৎসৱ আৰু হৈছে একদম। তো দুৰ্গা পূজা আৰু হৈছে গাইজ। তো গাইজ ইভাগে আমাৰ মেট্ৰিক কেণ্ডিডেট উৎপল ভাই আছে। কেনেকুৱা প্ৰিপাৰেশ্যন কৰি আছে না পুৰা? বঢ়িয়া হে বঢ়িয়া। আপোনালোকক আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ মৰম চেনেৰে পাছ কৰিব পাৰোঁ। ৰাইজৰ মৰম সদায় আছে। তো ভালকৈ দিবি একদম, ভয় চয় নকৰিবি, নিজৰ মতে লিখবি আৰু। ধীৰে আছে পেহিৰ বাবু, কেনে ভয় লাগিছে নেকি? হে ভয় কৰিব লগা একো নাই, ভালকৈ দিবা। বেষ্ট অফ লাক। তো গাইজ অলপ নাৰ্ভাছ হৈ আছে। আৰু গাইজ এইফালে একদম গেট খুলিব ৰেডি হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ আৰু আজিৰ পৰা 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। আমাৰ পৰীক্ষা কেন্দ্ৰৰ আজি প্ৰথম দিন, গতিকে এই প্ৰথম দিনৰ প্ৰাক মুহূৰ্তত আমাৰ পৰীক্ষা কেন্দ্ৰৰ দুৱাৰ মুকলি কৰাৰ বাবে আমাৰ বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ সভাপতি মাননীয় ৰমেশ সিং কলিতাদেৱক আহ্বান কৰি আনিছোঁ। আৰু এই চেগতে তেখেতক এখন আইনাইৰে সংবাসন জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী মুহূৰ্তত আপোনালোকক এটা অনুৰোধ কৰোঁ, অভিভাৱকসকল আমাৰ বিদ্যালয় কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব, মাত্ৰ ছাত্ৰ ছাত্ৰী কেণ্ডিডেটবিলাকে প্ৰৱেশ কৰিব পাৰিব। আৰু এডমিট আৰু কৈ আছোঁ তোমালোকক কৈ আছোঁ, ছোৱালীবিলাক এইফালে তোমালোকে যিটো উত্তৰ ফালে আছে কলা ৰুম আছে, তাত তোমালোকৰ চেকিং হ'ব, তালৈ যাব লাগিব। ল'ৰাবিলাক দক্ষিণ ফালে যাব লাগিব, ল'ৰাবিলাকে দক্ষিণ ফালে যাব লাগিব, তোমালোকৰ চেকিং হ'ব। আৰু তোমালোকৰ যদি মোবাইল আছে লগত বা ডিভাইচ ষ্টক আছে, সেইবিলাক এতিয়াই তোমালোকৰ গাৰ্জেনক গতাই দিয়া। কোনো গাৰ্জেন আৰু অনুৰোধ কৰিছোঁ, গাৰ্জেন আৰু অভিভাৱকসকল ইয়াত প্ৰৱেশ নকৰিব। তো গাইজ কেণ্ডিডেটবিলাক লাহে লাহে সোমাই আছে। তো ভিতৰত মানে এইবাৰ মানে গাৰ্জেন এলাও নাই মানে ভিতৰত সোমোৱা। তো এনেকৈ লাহে লাহে সোমাই আছে। দেই মই চামানটো দে দি যাইছোঁ হে দে যাতে। তো গাইজ ধীৰে সিহঁতক বঢ়িয়াকৈ থৈ আহিলোঁ। তো এইবাৰ মানে ভিতৰত সোমাব নাই, তো গতিকে ইহঁতে নিজে যাব লগা হৈছে। এতিয়া ই ৰিক্সাত বহি আছোঁ সত্যদাৰ। তো বেগে জুমন আছে। তো আমি মানে এইকেইটা মানে এতিয়া HS ফাইনেল পৰীক্ষা যোনে দিব মানে তাক থবা যাওঁ মানে ধমধমাত। তো গাইজ মেট্ৰিক কেণ্ডিডেটকেইটা থৈ আহিলোঁ। তো এতিয়া HS কেণ্ডিডেটকেইটা থবা যাই আছোঁ একদম ইহঁতক। তো গাইজ আমি এতিয়া ধমধমা পালোঁ, ধমধমাত ৰখি আছোঁ ইয়াতে একদম। এইভাগে দিবাৰ আছে, এন্দৰ পৰীক্ষা আছে। তো পৰীক্ষা ভালকৈ দিবি দেই, বেষ্ট অফ লাক। থেংক ইউ। আৰু গাইজ ইভাগে একদম কলেজ আহি পালোঁ। তো ইহঁতক কলেজত নামাই দিলোঁ আৰু এতিয়া আমি অলপ ধমধমাৰ পিনে ফুৰি আহোঁ গাইজ। তো গাইজ কলেজত মানে ইহঁতক থৈ আহিলোঁ। তো আমি অলপ মানে মিন্ময় চুলি তুলি কাটিব, তো অলপ তাক চুলি কাটি লওঁ। তো বলক চুলি কাটা দেখাম আপোনালোকক, বলক।
তো গাইজ চেলুন পালোঁ, এতিয়া নামিব লাগে। ফাইনেলি আহি পালোঁ সন্ধাৰ দোকান। তো এতিয়া মিন্ময় ইয়াতে চুলি কাটিব। তো চুলি কাটি আছে একদম ধুনীয়াকৈ। মানাব লাগিব, নলবাৰীৰ কাঠ নহয়, আজি ধমধমা কাঠ হ'ব। চাব লাগিব চবেই কৰি কৰি। আৰু দেউতাকে এখন হাতে 2বাৰ ফোন মাৰি কৈছি না মোক, সেইখিনিও মানিব লাগিব না কি কয়? দেখা যাক কাঠটো চেজ হওক, তাৰপাছত দেখাব যাব। এতিয়া দেউতাকৰ মতে হ'ব এতিয়া। দেউতাকৰ মতে হ'ব, আজি আৰু মতে নহ'ব। অঁ এই আৰম্ভ দিলোঁ। বাপ বাপ হতাই মিন্ময়। বস্তুৰ ভাগাৰ লাগি গৈছে, আৰু চুলিও কাটি দিছোঁ মই, ভাগাৰ লাগি বস্তুৰ। দুৰ্বল নেকি চলিটো অলপ? অলপ দুৰ্বল লাগে। কাটাৰ বিদ্যাই বেছি দুৰ্বল হৈ গৈছে। নহয়, এই চুলি কাটা হোৱা নাই। তো গাইজ এইবাৰ অলপ মই দাঢ়িখিনি অলপ বনাই লওঁ মানে সন্ধাৰ তাতে। তো মানে বঢ়িয়া কাটে মানে চুলি তুলি দাঢ়ি। তো এতিয়া মই কাটি লওঁ। বঢ়িয়াকৈ একদম দাঢ়ি চাঢ়ি কাটিলোঁ। তো বঢ়িয়া লাগিল। তো সন্ধাক বহুত বেছি ধন্যবাদ। আৰু সন্ধাৰ দোকানখন আছে মানে নলবাৰী আহিলি গাই এইটো মহিনাৰ ৰাস্তাটো পাই, মহিনাৰ ৰাস্তাটোৰ এইটো সন্মুখতে সন্ধাৰ দোকানখন। তো আপোনালোকে আহিব পাৰে। তো ইয়াতে চুলি দাঢ়ি একদম বঢ়িয়াকৈ কাটি যাব। গাইজ আহি পালোঁ একদম। তো গাড়ী চাড়ী থলোঁ সত্যদাৰ ইয়াতে। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। তো আজিলৈ মানে বাই বাই।